গৈছে আমাৰ KGF chapter 2 কেনেকুৱা এই ভিডিঅ' দিয়া কেনেকুৱা লাগিছে যা মজা ভালে লাগিলে মজা লাগে হাই গাইজ ৱেলকাম বেক মাই নিউ আনাদাৰ ব্লগছ আজি ভিডিঅ'টো 8:30 বজাত মই আৰম্ভ কৰিছোঁ তো গাইজ ফাইনেলি আমি ওলাই ৰেডি হৈ গ'লোঁ তিনিচুকীয়া যাবলৈ আজি KGF 2 চাম বহুত এক্সাইটমেণ্ট হৈ আছোঁ তো এফালে আমাৰ ৰাহুল ওলাই একদম ৰেডি হাই পুৰা টি চাৰ্ট চাওক না তো এখন আমি বাইকত এতিয়া গৈ আছোঁ তিনিচুকীয়া আজি চিনেমাখনৰ ফুল ৰিভিউ দিবলৈ চেষ্টা কৰিম তো গাইজ বলক আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ তো গাইজ ফাইনেলি পাই গ'লোঁ সেই ৰংঘৰৰ টিকেট কাটিলোঁ দুটা তো এতিয়া চাব যাম KGF chapter 2 গাইজ ইয়াত দেখিবলৈ পাইছে KGF চোৱা মানুহ এইখিনি ওলাই গ'ল এতিয়া এইখিনি আকৌ চাবলৈ আহিছে কিমান ভিৰ হৈছে চাওক আৰু আৰম্ভ হৈ গৈছে আমাৰ KGF chapter 2 চাই লওঁ তাৰপিছত সম্পূৰ্ণ ৰিভিউ দিবলৈ চেষ্টা কৰিম পুৰা মানুহ হৈছে দেৰি হ'ল আজি দেৰিকৈ পালোহি চিনেমা ষ্টাৰ্ট হৈ গৈছিলে তো ভালকৈ দেখাব নোৱাৰিলোঁ KGF চাই দিলোঁ কেনেকুৱা লাগিলে ভালেই লাগিলে মজা লাগিল ৰকি কেৰেক্টাৰ একদম মানে most powerful চিনেমা চাই বহুত ভাল লাগিলে আপোনালোকে চাবলৈ আহিব সঁচাকৈ বহুত ভাল লাগিলে মানে আৰু এবাৰ চাবলৈ মন কৰি আছে আৰু এদিন নিশ্চয় আহিম চাবলৈ আজি মানে কি ক'ম আৰু চিনেমাখন ক'বলৈ ভাষা নাই বহুত ভাল লাগিলে এতিয়া আমি কিবা এটা খাব লাগিব ভোক লাগিছে ন বহুত দুটা ভোক লাগিছে একো খোৱা নাছিলোঁ আৰু এতিয়া কিবা এটা খাই লওঁগৈ আমাৰ পৰা গৰমা গৰম ফ্ৰাইড ৰাইচ আহি গ'ল আৰু কি খাবি কি খাবি কওঁ আকৌ ক'বলৈ নোৱাৰি এতিয়া আপোনালোকে খাই লওঁ তাৰপিছত কেনেকুৱা এই ভিডিঅ' দিয়া কেনেকুৱা লাগিছে যা মজা তাৰপিছত আৰু কিবা প্ৰথম নে জীৱনত প্ৰথম নে ললিপপ জীৱনত প্ৰথম নে আগৰ খাইছিলা এইখিনি পুৰিলে বুলি নেখালে এনেই বনাব নাজানিলে খোৱা বোৱা ৰেডি হৈ গ'ল আৰু এতিয়া আছোঁ TDA মাৰ্কেটত এয়া এটা পাৱাৰ বেংক ল'লোঁ বেটেৰীটো খুব যায়গৈ আৰু ঘৰতো কাৰেণ্টটো বৰ ডিষ্টাৰ্ব সেইকাৰণে ভিডিঅ' বনাবলৈ বহুত দিগদাৰ হৈ যায় তো পাৱাৰ বেংক এটা লৈ ল'লোঁ আৰু এতিয়া আমি ঘৰত যাম আহি পাই গ'লোহি আৰু এতিয়া আপোনালোকক মোৰ পাৱাৰ বেংকটো আনবক্সিং কৰিম আপোনালোকক দেখাই আছোঁ বতৰটো একদম ডাৱৰীয়া কৰিছে চাওক তো বলক মোৰ পাৱাৰ বেংকটো আপোনালোকক আনবক্সিং কৰি দেখাই দিওঁ আৰু এইটোৱে হৈছে পাৱাৰ Pro 20K প্ৰটেক্ট্ৰনিক্স আৰু এইটো লৈছিলে 1800 ল'লে আৰু ভিতৰৰ বস্তুটো আপোনালোকক দেখাই আছোঁ ৰ'ব ভিতৰতো এটা সোমাই আছে বক্সত আৰু এয়া চাই লওক এইটোৱে হৈছে মেইন মালটো মেইন বস্তুটো এইটো অলপ আন্ধাৰ দেখিব কাৰণ বতৰটো একদম ডাৱৰীয়া ভিতৰতো কাৰেণ্টটো নাই আৰু এয়া কেবল আৰু এইবোৰ দেখিছে